হাজোৰ ৰাস্তা হয়। হাই বন্ধু বান্ধৱীসকল, মই আছোঁ এখন ধুনীয়া ঠাইত। ইমান ধুনীয়া ঠাই, চাওকচোন কি সুন্দৰ পৰিৱেশ, চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ। বিশাল পথাৰ এখনৰ মাজত এটা ৰাস্তা, কিমান ধুনীয়া পৰিৱেশ চাওকচোন, কি সুন্দৰ পৰিৱেশ। চাৰিওফালে সেউজীয়া পৰিৱেশ। ৰাস্তাটোৰ দুকাষে থকা এই ৰেলিংবোৰে আৰু কৃষ্ণচূড়াৰ গছপুলিবোৰে ৰাস্তাটোক আৰু বেছি সৌন্দৰ্যময় কৰি তুলিছে। আচলতে বৰষুণ নাই কাৰণে ৰাস্তাটোৰ দুয়োফালে এইবিলাক সেউজীয়া হৈ আছে। বৰষুণ দিলে পানীৰে ভৰি যাব, তেতিয়া কিমান মজা লাগিব ভাবকচোন। দুয়োফালে পানীৰে ভৰি থাকিব, দুয়োফালে পানী আৰু মাজতে এটি ৰাস্তা। ৰাস্তাটো ইমান ধুনীয়াকৈ বনোৱা আছে, এফালে হেলনীয়া, তাত পানী জমা হ'ব নোৱাৰে, বাগৰি যাব পানীবোৰ বৰষুণ দিলে। বতাহটো লাগিয়ে থাকে, সকলো সময়তে ৰাস্তাটোত বতাহ লাগি থাকে। আৰু আমাৰ গাঁৱৰ সাধাৰণ পৰিৱেশতকৈ এই ৰাস্তাটোৰ ওচৰৰ যিখিনি ঠাই আছে বা ৰাস্তাটোৰ ওপৰত ইমান ধুনীয়া ঠাণ্ডা বতাহ লাগি থাকে। আৰু ৰাস্তাটোৰ কিছু দূৰে দূৰে এইবিলাক দেখিছেনে, এইবিলাক পানী যোৱা নলী দিয়া আছে। আৰু ৰাস্তাটো কিবা দলঙৰ দৰে, মাজে মাজে কিবা দলঙৰ দৰে তামাম মানে দলং আছে। এইবিলাক পানী যোৱা ঠাই, এইবিলাকেৰে পানীবিলাক নামি যায় ৰাস্তাৰ পৰা। আৰু কৃষ্ণচূড়া গছ নতুনকৈ ৰুইছে, এইবিলাক ডাঙৰ হোৱা নাই, ডাঙৰ হ'ব। চাওকচোন কিমান ধুনীয়াকৈ বতাহ বলি আছে, ঘাঁহবোৰ কিমান ধুনীয়া লাগে। চাৰিওফালে পাহাৰ, বহুত দূৰত দূৰত পাহাৰ, ওচৰত পাহাৰ, কি সুন্দৰ এটা পৰিৱেশ চাওকচোন। আমাৰ অসমতো ইমান ধুনীয়া পৰিৱেশ আছে। ছিকিম দাৰ্জিলিং দূৰৰ কথা, বলকচোন অকণমান আগুৱাই যাওঁ এতিয়া আমি। ৱাও, কিমান ধুনীয়া দৃশ্য। এই সৌ পাহাৰখন দেখিছেনে দূৰত, হিমালয় পৰ্বত যেন লাগে। এই আগৰ পিনে এইবিলাক দেখিছেনে, পাহাৰ আছে কিমান। যাওঁ, এই মাজে মাজে এইবিলাক গছপুলি ৰুইছে, নতুনকৈ ৰুইছে দেই। আৰু এই গছপুলিবিলাক ফুলৰ পুলিও আছে কিছুমান, এইবিলাক ডাঙৰ হ'লে কিমান ধুনীয়া লগা হ'ব নহয় জানো। আৰু ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে, গাড়ী চলাই বহুত ভাল লাগে কিবা। চাওকচোন দুইফালৰ ৰেলিংবোৰ কি ধুনীয়াকৈ সৌন্দৰ্য কৰি তুলিছে ৰাস্তাটো। আৰু এই বহুত দূৰত থকা পাহাৰবোৰো বহুত ভাল লাগে। আমি এতিয়া গৈ আছোঁ হাজোৰ ফালে। আমি এই ৰাস্তাৰে গৈ 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 হাজো পাম। ইমান ধুনীয়া ঠাই। গমেই নাপায় ৰাস্তাতে গাড়ী চলালে ইমান ভিৰ, মানে ট্ৰেইনত অহা যেন লাগে। ট্ৰেইনতহে আহি আছোঁ। দেখিছেনে দুইফালে পাহাৰ, এই দুইফালে পাহাৰ দুখনৰ মাজেৰে ৰাস্তাটো সোমাই গৈছে। দেখিছেনে, চাওকচোন জম্মু কাশ্মীৰৰ দৃশ্য যেন লাগে।